নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি ক্লাছত আমি আলোচনা কৰিম যিবোৰ অংকত যোগ বিয়োগ পূৰণ হৰণ থাকিব, লগতে ব্ৰেকেট আৰু স্কোৱাৰ থাকিব, সেই অংকবোৰ আমি কেনেকৈ বদমাছ ৰুল প্ৰয়োগ কৰি অতি সহজে সমাধান কৰিব পাৰোঁ সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তাক আমি সৰলীকৰণ বা চিম্পলিফিকেশ্যন বুলিও কোৱা হয়। গতিকে বদমাছ ৰুল প্ৰয়োগ কৰি আমি কেনেকৈ চিম্পলিফিকেশ্যন অৰ্থাৎ সৰলীকৰণ কৰি অংকবোৰ সমাধান কৰিম সেই বিষয়ে আমি এই ভিডিঅ'টোৰ পৰা আমি জানিব পাৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰথমে আমি জানি লওঁ বদমাছৰ ফুল ফৰ্মটো আমি প্ৰথমে জানি লওঁ। বদমাছৰ ফুল ফৰ্মটো হৈছে বি মানে হৈছে ব্ৰেকেটছ, অ অৰ্ডাৰ, ডি মানে ডিভিজন, এম মানে মাল্টিপ্লিকেশ্যন, এ মানে এডিশ্যন, এছ মানে ছাবষ্ট্ৰেকশ্যন। ধৰা মই কাষতে উদাহৰণ এটা দিছোঁ। এই উদাহৰণটো আমি যদি সৰলীকৰণ কৰোঁ অৰ্থাৎ সমাধান কৰোঁ তেতিয়া আমি কি কৰিব লাগিব, ব্ৰেকেটছৰ ভিতৰত যিখিনি আছে সেইখিনি প্ৰথমে কৰিব লাগিব। যদি পাৱাৰ আছে তেতিয়া আমি ব্ৰেকেটৰ পিছতে পাৱাৰটো সমাধান কৰিব লাগিব। তাৰপিছত আমি পূৰণ যোগ বিয়োগলৈ যাম। এনেকুৱা সমস্যাত আমি বদমাছ ৰুল এপ্লাই কৰিলে অতি সহজে ওলাই পৰিব। ব্ৰেকেটৰ ভিতৰত কি আছে, 4 হৰণ 2। এটা 4ক 2 হৰণ কৰিলে আমাৰ হ'ব 2 হ'ব। আমাৰ ব্ৰেকেটৰ কামখিনি হৈ গৈছে। এতিয়া অৰ্ডাৰ আহিলে মানে স্কুৱাৰটো আহিব প্লাছ এটা 4য়ে 5এ পূৰণ কৰিব লাগিব প্ৰথমেই, কাৰণ মাইনাছতকৈ মাল্টিপ্লিকেশ্যনটো আগত আছে। ইয়াত চাওক মাল্টিপ্লিকেশ্যনটো আগত আছে, গতিকে পূৰণটো প্ৰথমে কৰি ল'ব লাগিব, তাৰপিছতহে যোগ বিয়োগ। 4য়ে 5ক পূৰণ কৰিলে আমাৰ 20 হ'ব মাইনাছ 10। এতিয়া স্কুৱাৰটো কিমান হ'ব আমাৰ 4 হ'ব। 2 স্কুৱাৰ মানে 4 হ'ল। এটা 20ৰ পৰা 10 গ'লে কিমান হ'ব আমাৰ 10 হ'ব। ইয়াত যিটো এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন যোগ আৰু বিয়োগটো, ইয়াত এডিশ্যনটো আগত থাকিলেও কি হয়, আমি যদি বিয়োগটো আগত পাওঁ তেতিয়া আমি বিয়োগটো আগত কৰিলেও একো নাই, ভুল নহয়। যোগ বিয়োগটো অগা পিছা কৰিলেও একো নাই, কিন্তু পূৰণ হৰণটো আমি চিৰিয়েল মতে কৰিবই লাগিব। এইটো এনচাৰ কিমান হ'ব আমাৰ 14 হ'ব। এনেকৈ আমি বদমাছ ৰুল এপ্লাই কৰিব লাগিব। এনেকুৱা ধৰণৰ আৰু অংক কৰিম। আন এটা অংক লৈ আনিছোঁ। 36 হৰণ 4 প্লাছ 4 × 8 হৰণ 2 মাইনাছ 18। এতিয়া এইটো কৰিবলৈ হ'লে যিহেতু এতিয়া 4 যোগ 4 কৰিব নোৱাৰে, কাৰণ কি যোগতকৈ আমি হৰণটো প্ৰথমে কৰিব লাগিব। গতিকে 4য়ে 36ক হৰণ কৰিলে আমাৰ কিমান হ'ব, 9 হ'ব। প্লাছ এটা 4 পূৰণ 8 হৰণ 2। এতিয়া পূৰণতকৈ হৰণটো আগতীয়াকৈ আমি কৰি ল'ব লাগিব। এতিয়া 2য়ে 4ক 8ক হৰণ কৰিব লাগিব। 2য়ে 8ক হৰণ কৰিলে হ'ব আমাৰ 4 পূৰণ কিমান হ'ব, 4য়ে হ'ব, হয়নে? মাইনাছ এটা 18 মাইনাছ 6। প্ৰথমে আমি ব্ৰেকেটৰ ভিতৰখিনি কৰিব লাগিব, তাৰপিছত স্কুৱাৰলৈ যাব লাগিব। 18ক 6 হৰণ কৰিলে কিমান হ'ব আমাৰ, 18ৰে 6 হৰণ কৰিলে আমাৰ কিমান হ'ব, 3 হ'ব। এতিয়া 3 স্কুৱাৰ হ'ব 9 প্লাছ এইটো 4 4 16, পূৰণটো আগত কৰিব লাগিব। এইটো 3য়ে 9 হ'ব। এতিয়া প্লাছ 9 মাইনাছ 9 কাটি গ'ল, কিমান থাকিলে আমাৰ 16 থাকিলে। এনেদৰে আমি সৰলীকৰণ কৰিব লাগিব। চিম্পলিফিকেশ্যন কৰি এনেদৰে আমি অংকবোৰ সমাধান কৰিব পাৰি। বদমাছ ৰুলটো মনত ৰাখি যাব। আকৌ এবাৰ কৈ দিছোঁ, প্ৰথমে ব্ৰেকেটৰ কাম কৰিব লাগিব বদমাছৰ, তাৰপিছত যদি অৰ্ডাৰ আছে অৰ্ডাৰটো কৰি য'ত মানে ব্ৰেকেট থাকিব এইটো এপ্লাই কৰিব লাগিব। তাৰপিছত হৰণ, মাল্টিপ্লিকেশ্যন, এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন, যোগ আৰু বিয়োগ। যোগ বিয়োগটো সাল সলনি কৰিলেও একো নাই। যদি বিয়োগ আগত থাকে বিয়োগ কৰিলেও একো নাই, যোগ পিছত থাকিলেও পিছত যোগ কৰিলেও একো নাই, এনচাৰ একে ওলাব। কিন্তু এই যিটো হৰণ আৰু পূৰণ আৰু যোগ বিয়োগ, এইটো হৰণ আৰু পূৰণটো যদি থাকে তেতিয়া আমি হৰণ আৰু পূৰণটো আগতীয়াকৈ কৰি ল'বই লাগিব। ধৰা এইটো আমি কৰিছিলোঁ 36 হৰণ 4 যোগ 4 আছে, কিন্তু ইয়াত 4 যোগ 4 কৰা হ'লে আমাৰ অংকটো ভুল হৈ যাব, কাৰণ কেলৈ ইয়াত আগতীয়াকৈ হৰণ আছে। গতিকে হৰণটো কৰি ল'ব লাগিব, কৰাৰ পিছতহে আমি যোগ কৰিব লাগিব। হৰণৰ পিছত আমি পূৰণ কৰিব লাগিব, হয়নে? আন এটা অংক লৈ আনিছোঁ। এতিয়া 56ৰ লগত একো নাই, 56টো আমি 56এ ৰাখিব লাগিব, কাৰণ ইয়াত পূৰণ হৰণ ব্ৰেকেট একো নাই। এতিয়া চাওক, এতিয়া 48 হৰণ 8 আছে, পূৰণ 4 আছে। এতিয়া আমি প্ৰথমে যিহেতু হৰণ কৰি ল'ব লাগিব, কাৰণ পূৰণতকৈ হৰণটো আগত আছে। তেতিয়াহ'লে 8য়ে 48ক হৰণ কৰিলে কিমান হ'ব আমাৰ
6 হ'ব হয়নে তাৰপিছত পূৰণ 4 minus 6 plus 64 এটা 64 বা 8 আমি বিয়োগ কৰিলে ভুল হ'ব কাৰণ কেলে হৰণটো আগত আছে হৰণটো প্ৰথমে কৰি ল'ব লাগিব 2 8 হৰণ কৰিলে কিমান হ'ব আমাৰ -4 হ'ব এতিয়া হৰণখিনি এটা হ'ল এটা পূৰণলৈ যাব লাগিব 56 পূৰণ প্লাস 56 প্লাস এইটো 24 হ'ব এতিয়া এইটোৰ মাজত যোগ বিয়োগ কৰিলে একো নাই কিমান হ'ব আমাৰ 64 বা 6 গ'লে 58 হ'ব হয়নে -4 হ'ব এইটো +58 হ'ব এই টোটাল এনসাৰটো হ'ব আমাৰ 56 এ 24 আমাৰ যোগ কৰিলে হ'ব 10 8 80 হ'ব প্লাস 58 এৰ পৰা 4 গ'লে আমাৰ 54 হ'ব 54 80 যোগ কৰিলে 4 এটাৰ পৰা 13 134 ওলাব হয়নে 134 হ'ব আমাৰ শুদ্ধ উত্তৰ এনেদৰে আমি বদমাছ ৰুল এপ্লাই কৰি সৰলীকৰণ কৰি আমি অংকবোৰ উলিয়াব লাগিব 3 নম্বৰটো অংক লৈ আনিছোঁ এটা 50 হৰণ ব্ৰেকেট 30 minus 25 minus হৰণ 5 স্কয়াৰ হাকু হোল স্কয়াৰ আছে এটা প্ৰথম কামটো হ'ব আমাৰ ব্ৰেকেটটো খোলা হৰণটো হৰণে থাকিব প্ৰথমে আমি সৰু বন্ধনীটো আঁতৰাব লাগিব ব্ৰেকেট 30 মাইনাস এটা চাওক 25 হৰণ 5 আছে ব্ৰেকেটৰ ভিতৰটো প্ৰথম কৰিব লাগিব 25 হৰণ 5 টো আমাৰ 25ক 5 এ হৰণ কৰিলে কিমান হ'ব 5 হ'ব কিমান হ'ব 5 হ'ব এটা স্কয়াৰ যেহেতু স্কয়াৰ আছে স্কয়াৰ থাকিব আকু মাজু বন্ধনী হোল স্কয়াৰ আছে হোল স্কয়াৰ দিব লাগিব এটা 50 হৰণ 30 পা কিমান যাব এটা 5 স্কয়াৰ আমাৰ 25 হ'ব হোল স্কয়াৰ হয়নে 50 হৰণ কিমান হ'ব আমাৰ এটো 30 পা 25 গলে 5 থাকিব যেটি স্কয়াৰ আছে স্কয়াৰ হ'ব এটা 50 হৰণ কিমান হ'ব আমাৰ 50 হৰণ 25 হ'ব 5 যেহেতু 5 স্কয়াৰ 25 50ক 25 হৰণ কৰিলে কিমান হ'ব আমাৰ 2 হ'ব 2 টো হ'ব আমাৰ এনসার গতিকে গম পালে আমি বদমাছ ৰুল কেনেদৰে এপ্লাই কৰি এই অংকবোৰ কৰিব পাৰো যদি এনেকৈ ডাবল বন্ধনী থাকে তেতিয়া সৰু বন্ধনীটো প্ৰথমে উঠাব লাগিব তাৰপিছত মাজু বন্ধনী আৰু এটা যদি বন্ধনী থাকে মানে বৰ বন্ধনী থাকে তেতিয়াহলে সৰু বন্ধনী তাৰপিছত মাজু বন্ধনী তাৰপিছত বৰ বন্ধনী আঁতৰাব লাগিব নিশ্চয় গম পাইছে ইমানতে শেষ কৰিছো ইয়াৰ সেকেন্ড পাৰ্টত সিম্পলিফিকেশনৰ সেকেন্ড পাৰ্টত আমি ইয়াতকে মোস্ট ইম্পৰ্টেন্ট কিছুমান জটিল সমস্যা আমি লৈ আনিম ইয়াৰ সেকেন্ড পাৰ্টত